মই দীপশিখা আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আচলতে আজি এফালে গৈ আছোঁ, ক'ত যাম বাৰু ক'ম বাৰু পিছতকৈ। ব্লগটো ঘৰতে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু ইমান লৰালৰিকৈ ওলাই আহিলোঁ যে ষ্টাৰ্ট কৰিবলৈ নহ'লে, গতিকে আহি থাকোঁতে ষ্টাৰ্ট কৰি দিলোঁ। আৰু চাই থাকিব কিনো ক'তনো গৈ আছোঁ, মই কি কৰিম আজি। মই ড্ৰাইভ কৰি আছোঁ, ড্ৰাইভ কৰি কৰি গৈ আছোঁ আৰু। ঠিক আছে, তেনেহ'লে ব'লক। আচলতে বহুত দিনতে চেনেলটো ষ্টাৰ্ট কৰিলোঁ, কিন্তু ভিডিঅ'হে দিব পৰা নাই। আচলতে কিনো দিওঁ, একো কণ্টেণ্টেই বিচাৰি পোৱা নাছিলোঁ, কিন্তু ভাবিলোঁ এনেকৈ ষ্টাৰ্ট কৰোঁ আৰু ডেইলি ব্লগ টাইপৰ। মই কি কৰোঁ দিনটোত, কিনো দেখাওঁ আপোনালোককো, তেনেকৈ ভাবিলোঁ, সেইকাৰণে ষ্টাৰ্ট কৰিছোঁ। আপোনালোকেও ছাপোৰ্ট কৰিব, যি পাৰোঁ দেখাবলৈ ট্ৰাই কৰিম। আজিও এফালে গৈ আছোঁ, ক'ত গৈ আছোঁ ক'ম বাৰু পিছতকৈ আপোনালোকক। গৈ পাই লওঁ, দেখিবই নহয় জানো। ঠিক আছে, তেনেহ'লে ব'লক গৈ থাকোঁ। ময়ো ড্ৰাইভ কৰি আছোঁ, যিহেতু বেছিকৈ কথা কৈ থাকিব নোৱাৰিম। এতিয়া ৰাস্তাত গাড়ী নাই কাৰণে কৈ আছোঁ আৰু। কি হ'ল আকৌ তাৰপিছতে পানী বটল কি কৰিছিলে? অঁ ভালে। এদিনো বোলো মোৰ লগত নাযাওঁ, আজি বৰ্ড বুলি কৈছে। এতিয়া মানে মই কেমেৰামেন এটা পাই গ'লোঁ আৰু। অথনি পৰা নিজে নিজে ভিডিঅ' কৰি আছিলোঁ যে, কেমেৰামেনটো উঠাই ল'লোঁ এতিয়া। আচলতে য'ত আহিছিলোঁ আহি পাই গ'লোহি। ফটোশ্বুট এটাৰ কাৰণে আহিছোঁ। এতিয়া যাওঁ, মেকআপটো লৈ লওঁগৈ, তাৰপিছত দেখাই থাকিম আৰু আপোনালোককো।
টান এইটো হ'লগে মোৰ ফাইনেল লুকছটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই কইনা কইনা লাগিছেনে ৰবা এক ছেকেণ্ড ফুলটো এই কৈছে অলমষ্ট ফটো মাৰি হৈ গৈছে আৰু মোক যোনে মেকআপ কৰিছিলে তাইৰ নামটো হয় সুভাক্ষী ইনষ্টাগ্ৰামত মেকআপ আৰ্টিষ্ট সুভাক্ষী বুলি আছে আপোনালোকৰ যদি কেতিয়াবা প্ৰয়োজন হয় তেওঁক কণ্টেক্ট কৰিব পাৰে আচলতে খুব ধুনীয়া মেকআপ কৰে আপোনালোকে দেখিছেই আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া ফটোকেইখনো দেখাই দিছোঁ কেনেকুৱা লাগিছে মোক কমেণ্টত জনাবলৈ নাপাহৰিব